নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম ইউটিউব চেনেল। বিশ্বৰ প্ৰায় বহুতো দেশৰ জনসাধাৰণৰ মাজত এটি জনপ্ৰিয় খেল হ'ল ক্ৰিকেট খেল। আমাৰ দেশতো ক্ৰিকেট অনুৰাগীৰ সংখ্যা অগণন। ভাৰতৰ খেল য'তেই হয় ভাৰতীয় দৰ্শকেৰে ষ্টেডিয়াম প্ৰায় ভৰপূৰ হৈ থকা দেখিবলৈ পোৱা যায়। আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ যেনে বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা, আফগানিস্তান আদিতো এই ক্ৰিকেট জনপ্ৰিয়। শেহতীয়া ক্ৰিকেট প্ৰেমী তথা অনুৰাগীৰ বাবে অতি ভাল খবৰটো হ'ল যে ক্ৰিকেট খেলক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ কথাটো নিশ্চিত হৈছে। বিশ্বৰ আটাইতকৈ জনপ্ৰিয় তথা ডাঙৰ ক্ৰীড়া সমাৰোহ হ'ল অলিম্পিক, আৰু অলিম্পিক খেল এটা আয়োজন কৰাটো বহু ডাঙৰ কথা, কিয়নো বিশ্বৰ সকলো প্ৰান্তৰ খেলুৱৈসকলৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সুবিধা দিব লাগিব, A to Z সুবিধা দিব লাগিব ক'বলৈ গ'লে। আৰু এই যিটো অলিম্পিকত এটা খেলটো নহ'ব, তাত বহুতো খেল হ'ব, বহুত ডাঙৰ লিষ্ট আছে মানে খেলৰ। গতিকে সেই লিষ্ট মতে প্ৰত্যেকটো খেলৰ বাবে বেলেগ বেলেগ কোৰ্ট বনাব লাগিব, বেলেগ বেলেগ ষ্টেডিয়াম বনাব লাগিব, ছুইমিং পুল বনাব লাগিব, ক্ৰিকেট গ্ৰাউণ্ড বনাব লাগিব, ফুটবল গ্ৰাউণ্ড বনাব লাগিব। লগতে আৰু আন্তঃগাঁথনিৰ লগত জড়িত বহু কথাখিনি আছে, সেইখিনিতো সুবিধা দিবই লাগিব। খেলুৱৈসকলক থকা খোৱাৰ সুবিধা দিব লাগিব, দৰ্শকসকলক দিব লাগিব, অনুৰাগীসকলক দিব লাগিব। কাৰণ দৰ্শকটো তাত এখন দুখন দেশৰ মাজতো নহয়, বিশ্বৰ এটা ডাঙৰ সমাৰোহ বুলি ক'ব পাৰি। কাৰণ যিবোৰ ৰাজনৈতিক মিটিং বা কিবা যিবোৰ ফেষ্টিভেল হয় সেইবিলাকতো ইমান মানুহ নাহে, কিন্তু যিটো খেলটো চাই মানুহে আমোদ লাভ কৰে। গতিকে খেলত বেছি মানুহৰ সমাগম হয়। গতিকে বহু ডাঙৰ এটা বাজেট লাগে আৰু বহুত এক্সপাৰ্ট মানুহ লাগে। কাৰণ অকল খেলটো আয়োজন কৰি দিলেতো নহ'ব, তাত কি হ'ব লাগিব, বিভিন্ন ধৰণৰ খেলৰ মানে বিশ্ব পৰ্যায়ত পৰিচালনা সমিতি এটা লাগিব। অকলেই যে পাৰিম তেনেকৈ নহয়, কাৰণ বিভিন্ন সহায় সহযোগিতা আগবঢ়াবই লাগিব। বিশ্ব পৰ্যায়ৰ যিবোৰ সংস্থাবোৰ আছে খেলৰ লগত জড়িত, তেওঁলোকে আগবঢ়াবই লাগিব। গতিকে অলিম্পিক খেলত ক্ৰিকেট বহুদিন অন্তৰ্ভুক্ত হোৱা নাছিলে, বিভিন্ন ধৰণৰ সমস্যা হোৱাৰ কাৰণে। এনে নহয় যে অলিম্পিকত ক্ৰিকেট খেল নাছিলে, বহু বছৰ আগতে ক্ৰিকেট খেল আছিলে। 1900 চনত সুদীৰ্ঘ 128 বছৰৰ পাছত পুনৰ অলিম্পিকত ক্ৰিকেট খেল অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে। 2028 চনত অনুষ্ঠিত হ'বলগীয়া আগন্তুক লছ এঞ্জেলছ 2028 অলিম্পিকত পুনৰ ক্ৰিকেট খেলৰ অন্তৰ্ভুক্ত প্ৰায় নিশ্চিত হৈছে। সুদীৰ্ঘ 128 বছৰৰ পাছত পুনৰ অলিম্পিকত ক্ৰিকেট খেল অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে। 2028 চনত অনুষ্ঠিত হ'বলগীয়া আগন্তুক লছ এঞ্জেলছ 2028 অলিম্পিকত পুনৰ ক্ৰিকেট খেলৰ অন্তৰ্ভুক্ত প্ৰায় নিশ্চিত হৈছে। অৱশ্যে অলিম্পিকত ক্ৰিকেট টীম কোৱালিফিকেশ্যন কেনেধৰণৰ হ'ব সেয়া পৰৱৰ্তী সময়তহে দেখা পোৱা যাব, কিয়নো প্ৰাৰম্ভিক তথ্যমতে প্ৰায় 6 বা 8টা দলহে অলিম্পিকত ভাগ ল'ব পাৰিব। গতিকে এই ক্ষেত্ৰত ICC যিটো টপ ৰেংকিং আছে, সেই টপ ৰেংকিঙৰ 8টা দলৰ মাজত খেল হ'বনে, অলিম্পিক কমিটিয়ে নতুন কিবা নীতি প্ৰস্তুত কৰিবনে, বা বিভিন্ন প্ৰান্তত কোৱালিফাইং যিটো মেচ, সেই মেচবোৰ খেলাই কোৱালিফাইড হোৱা দলসমূহক খেলাব, সেই বিষয়ে কোনো আপডেট এতিয়ালৈকে অহা নাই। যি কি নহওক, যে ক্ৰিকেটৰ এক আগশাৰীৰ দল হোৱাৰ বাবে ভাৰতীয় দলটো প্ৰায় নিশ্চিত, অলিম্পিকত স্থান পোৱাটো প্ৰায় নিশ্চিত, যদি আৰু 2 বছৰমান এনেধৰণৰ খেলি থাকে আৰু প্ৰদৰ্শনটো যদি ভালেই থাকে, আৰু নিশ্চয় ভালেই থাকিব। কাৰণ নতুন উদীয়মান বহু বেটছমেন, বলাৰ, অলৰাউণ্ডাৰ ভাৰতীয় দলত সোমাইছে। অসমৰ ৰিয়ান পৰাগো সোমাইছে, আপোনালোকে জানে ভাৰতীয় দলত। এতিয়া বিশেষ কথাটো হৈ গ'ল যে ICC অৰ্থাৎ ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলে জানিবলৈ দিছিল যে অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তি কৰাৰ কথাক লৈ কেইবাগৰাকী খেল বিশেষজ্ঞ তথা ক্ৰিকেট প্ৰেমী চেষ্টা কৰি আহিছিল বহু আগৰ পৰা। তাৰ ভিতৰত অন্যতম হ'ল অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং। 2028 চনৰ যিটো অলিম্পিক হ'ব লছ এঞ্জেলছ, ইউনাইটেড ষ্টেট অফ আমেৰিকাত হ'ব। লছ এঞ্জেলছ যিটো ডাঙৰ চিটি, তাত হ'ব। আপোনালোকে জানে যে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত 2024 চনৰ T20 ৱৰ্ল্ড কাপ হৈছিলে। গতিকে T20 ৱৰ্ল্ড কাপত ধাৰাভাষ্যকাৰ হিচাপে ৰিকি পণ্টিং আছিলে, আমেৰিকাত ভালেমান দিন আছিলে আৰু বৰ্তমানো আছে। বৰ্তমান আমেৰিকাৰ যিটো দ্ৰুতগতিত ক্ৰিকেট দলৰ যিটো উত্থান হৈছে, তাৰ মূলতে হৈ গ'ল ৰিকি পণ্টিঙে তাত আমেৰিকাত ক্ৰিকেট খেলটো জনপ্ৰিয় কৰাত লাগি আছে। এগৰাকী অভিজ্ঞ খেলুৱৈ হিচাপে দিশা পৰামৰ্শ লগতে পৰিচালনাৰ ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াইছে লছ এঞ্জেলত। কাৰণ
আগন্তুক সময়ত লছ এঞ্জেলত অনুষ্ঠিত হ'ব 2028 অলিম্পিক প্ৰতিযোগিতা। কিপণ্টিঙে কয় যে অলিম্পিকত ক্ৰিকেট খেলৰ অন্তৰ্ভুক্তিয়ে এক সুকীয়া দৰ্শক প্ৰদান কৰিব। নিশ্চয় এক সুকীয়া দৰ্শক প্ৰদান কৰিব, যাৰ বাবে অলিম্পিকৰ সৌন্দৰ্য আৰু বৃদ্ধি পাব। কাৰণ এচাম মানুহে অকল ক্ৰিকেট ভাল পায়, বাকী খেলবোৰ ইমান এটা নাচায়। ক্ৰিকেট ভাল পায় কাৰণ তেওঁলোকৰ যিটো আইডিয়েল প্লেয়াৰ আছে, তেওঁলোকে যাক ভাল পায় সেই প্লেয়াৰজনক চাবলৈ বিচাৰে। গতিকে অলিম্পিকত ক্ৰিকেট খেলৰ অন্তৰ্ভুক্তিয়ে এক সুকীয়া দৰ্শক প্ৰদান কৰিব। গতিকে আজি খবৰটো আছিল ইমানেই। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু আগন্তুক সময়ত যাতে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকে তাৰ বাবে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।